নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আলহামদুলিল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দোৱাৰ কাৰণে তে যিহেতু বিয়াৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈয়ে গৈছে অলৰেডি ডিচেণ্ট্ৰি কাৰণে মই ভাবিছোঁ লাষ্ট চাইছে মই এটেণ্ড কৰাৰ কাৰণে পৰা নাছিলোঁ ভাল তাৰ আগত মই আপোনালোকক দেখাই দিওঁ বিয়াৰ পেণ্ডেলটো ৰ'ব মই দেখাই হাই হ'ব মই দেখাই আছোঁ আপোনালোকক এয়া কাম চলি আছে কি ধুনীয়া কাম কৰি আছে দেখিছে কইনাক দেখাওঁ কইনা আৰু এইটো লুকাই আছে এনেকৈ নকৰিবি ব্লগটোত হাই ক মোক হাই ক হাই এক্সাইটেড আছোঁ আৰু হাই হাই চ' এয়া ডেক'ৰেশ্যন চলি আছে ৰ'ব আপোনাক এক চাইডৰ পৰা দেখাই আছোঁ এওঁলোকে কৰি আছে ডেক'ৰেশ্যন এইটো হ'ল পেণ্ডেলৰ কালাৰটো এয়া জেঠু বাবা বহি আছে এতিয়া দেখাইছোঁ খোৱাৰ জেগাখিনি আপোনালোকক ৰ'ব গাইজ খোৱাৰ জেগাখিনি দেখাইছোঁ ইমানে সৰু পেণ্ডেল বনাইছে কি মানে ভৰিখন বিষাই যায় আৰু এইখিনি হ'ল ইয়াতে হাত ধোৱা জেগাখিনি এয়া কাম কৰি আছে তাৰপাছত এইটো এটা পইণ্ট বনাইছে এয়া বনাইছে তাৰপাছত এইখিনিত ইয়াতে খুৱাব যদি আপোনালোকক এনেকুৱা দেখাওঁ কিমান ডাঙৰ দেখিছে ইয়াতে এইবোৰত কাৰ্পেট দিব কাৰ্পেট দিয়া হোৱা নাই এতিয়ালৈ তো সেইপিনি বনাব সেইটো চাইডে মই যে দেখালোঁ বনাব ইয়াতে খোৱা লোৱা হ'ব এয়া দুখো লাগিছে বহুত দুখ লাগিছে মানে মইতো জোৰোণত আহিব পৰা নাছিলোঁ কাৰণ মই ক'লোঁ যিহেতু মোৰ লেট্ৰিন হৈ আছিলে ডিচেণ্ট্ৰি সেইটো কাৰণে কিন্তু খুবেই দুখ লাগিছে কাৰণ নেক্সট মোৰ এনেও দুখ লাগিছে কাৰণ নিশি বাইটি ইমান এটা ঘৰত থকা নাছিলে মানে তাই গুৱাহাটীত ৰুম লৈ কিনে আছিলে পঢ়ি আছিলে তে তাই অকল চানডে আহিছিলে লুৎফা বেটিটো আৰু অনবৰত ঘৰতে থাকে তে বেছি দুখ লাগিব কাৰণ জেঠুবাৰ কাৰণ লুৎফা বেটি ঘৰতে যিহেতু থাকিছিলে সেইটো কাৰণে মোৰ এতিয়াও বহুত দুখ লগা আৰম্ভ হৈ গৈছে বলক ষ্টিল আৰু বিয়াটো হ'বই দিব উপায় নাই এতিয়া মই দেখাওঁ আগৰখিনি বলক এতিয়া দেখাই আছোঁ আগৰটো চেল্ফি পইণ্ট হ'ব আকৌ কি হ'ব ইয়াতে ফাউণ্টেইন বনাব ইউনিক হৈছে এইবোৰ পেণ্ডেলৰ কালাৰটো বহুত ধুনীয়া মানে ভাইব্ৰেণ্ট আৰু ষ্টেণ্ডাৰ্ড কালাৰ হয় আৰু এইটো ইয়াতে হ'ব আপোনাৰ চেল্ফি পইণ্ট আৰু ফাউণ্টেইন ইয়াতে হ'ব এইটো আমাৰ এওঁৱে কৰিছে আমাৰ মেনেজাৰ মালিক তাকেতো এওঁ হ'ল পেণ্ডেলৰ মালিক যদি আপোনালোকক লাগে যিহেতু আপোনালোকে চাইছে বহুত বেছি ধুনীয়া পেণ্ডেল বনাইছে যদি আপোনালোকক লাগে মই নাম্বাৰটো দি দিম তলত আপোনালোকে কণ্টেক্ট কৰি কিনে লৈ ল'ব আৰু কণ্টেক্ট কৰিব আৰু যেনেকুৱা ডেক'ৰেশ্যন লাগে দাদা যেনেকুৱা ডেক'ৰেশ্যন লাগে সেনেকৈ বনাই দিব অঁ ঠিক আছে যেনেকুৱা লাগে সেনেকৈ আপোনালোকক দি দিব আপোনালোকে ফটো দিব ভিডিঅ'জ দিব যেনেকুৱা ধৰণৰ লাগে সেনেকুৱা ধৰণৰে পেণ্ডেল বনাই দিব বহুত ধুনীয়া বনাই দিছে মানে এবাভ এক্সপেক্টেশ্যন বাছ সেয়াই আৰু লাগিলে কণ্টেক্ট নম্বৰটো দি দিম ডেছক্ৰিপশ্যনতো দি দিম কমেণ্ট ছেকশ্যনতো পিন কৰি কিনে দি দিম আপোনালোকে কমেণ্ট মানে কণ্টেক্ট কৰি ল'ব হাই বিয়া লাগছেনে নাই বিয়া লাগছেনে নাই আমাৰ বিয়া বাদে তোৰ বিয়া লাগছেনে নাই এইটো ৱাশ্বিং মেচিন উঠিলে এইটো অ'ভেন উঠিছে এইটো কি উঠিছে বা এইটো উঠিছেনে জেঠি অঁ এইটো মিক্সি উঠিছে তাৰপিছত এইটো নিচি এইটোৰ অ'ভেনটো আমাৰ ভালকৰ ফালৰ পৰা এইটো ৱাশ্বিং মেচিন এইটো হৈ গ'ল গাইজ চেল্ফি পইণ্ট ভালকৈ ডেক'ৰেশ্যনটো দেখাই আছোঁ এতিয়া চাই ল'ব এইটো দেখাই আছোঁ ভাল কৰিছোঁ এইটো হৈ গ'ল এণ্ট্ৰেঞ্চটো ইয়াতো হ'ব কাৰ্পেট চেয়াৰ্ছ বহিব হাই গাইজ তাৰপিছত ইয়াতে বহিব কইনা কাৰ্পেট পাৰা নাই এতিয়ালৈ পাৰিব কাৰ্পেট আমাৰ বা কথা পাতি আছে একদম মানে ধুনীয়াকৈ
ভালে আছা এইখিনি হ'ল পেণ্ডেলটো কইনা বহা ডেক'ৰেশ্যন হৈ গ'ল কইনা বহা ডেক'ৰেশ্যন তই হবি কইনা বেছি দিন নাই আৰু এয়া লেডিজসকলে তামোল বাচি আছে ইয়াৰ পৰা গান